প্ৰথম কথাটো হ'ল মই বিজেপিক বেয়া পাই পেলাই ৰিজাইন দিয়া নাই বিজেপি দল এটা নিজৰ আইডিঅলজি থকা ফিলচফি আছে এটা গোটেই ভাৰত চৰকাৰো চলাই আছে মানুহবিলাকে ভাল পায় দেশখন আগুৱাই লৈ গৈ আছে অসমতো আমাৰ বিজেপি চৰকাৰ আছে গতিকে বিজেপিক বেয়া পাই যে মই দলটো ত্যাগ কৰিছোঁ তেনেকুৱা যাতে মানুহবিলাকে নাভাবে কিহৰ কাৰণে ৰিজাইন কৰিলে সেইটো এটা ক'বলগীয়া কথা এটাটো হ'ল মই যোনটো ক'লো এই দুটা শব্দ এটাটো হ'ল ডিভোট মাই টাইম টু পাৰ্চনেল গ'লছ মোৰ নিজৰো কিবা এটা গ'ল থাকে জীৱনত কি কৰিম কি নকৰিম আৰু দ্বিতীয়টো হ'ল ফুলফিল সেলফ স্যাটিসফ্যাকশন তাৰমানে আত্মসন্তুষ্টি হেতুত বুজা যায় যে মোৰ গ'লটোও হোৱা নাই মোৰ আত্মসন্তুষ্টিও মই পোৱা নাই সেলফ স্যাটিসফ্যাকশন এই দুটা লাগে গ'লটো হ'ল মই পঢ়া শুনা কৰিছোঁ ভালকে কৰিছোঁ সৰুৰে পৰা বাহিৰতে পঢ়িছোঁ ডন বস্কোত পঢ়িছোঁ গুৱাহাটী ডন বস্কোত পঢ়িছোঁ কটন কলেজত পঢ়িছোঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়িছোঁ কিবা এটা কৰিম বুলি সমাজৰ কাৰণে কৰিম বুলি মই সমাজ বিজ্ঞানতে মাষ্টাৰ ডিগ্ৰী লৈছোঁ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক সেই হিচাপে মই সমাজৰ কাৰণে কাম কৰা এইটো মোৰ তাত আছেই মোৰ ফেমিলি বেকগ্ৰাউণ্ড আছে সমাজৰ কাৰণে কাম কৰিছে ময়ো সেই হিচাপে হয়তো দেউতাৰ তেজৰ সেইটো মিলাৰ কাৰণে সমাজৰ কাৰণে কাম কৰা এটা ভিতৰৰ পৰাও আছে সেইকাৰণে মই মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কো দিল্লী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ প্ৰফেচনেল ছ'চিয়েল ৱৰ্ক এইটো কৰি আছিলোঁ এই প্ৰফেচনেল ছ'চিয়েল ৱৰ্কটো এটা বেলেগ বস্তু যে প্ৰফেচনেল ছ'চিয়েল ৱৰ্কটো হ'ল এনে সমাজ সেৱা বুলি নহয় তাতে সাইণ্টিফিক কিছুমান পদ্ধতি থাকে টেকনিক থাকে আৰু এই প্ৰফেচনেল ছ'চিয়েল ৱৰ্কৰ কামটো হ'ল মানুহবিলাকক তেওঁলোকক নিজে নিজস্বভাৱে কেনেকৈ আগবাঢ়িব পাৰে সেইটোহে আমি শিকি আহিছোঁ টু হেল্প পিপল টু হেল্প দেমছেলভছ তাৰমানে মাছটো সদায় দিয়াতকৈ তাক মাছ মাৰিব শিকোৱা তেওঁ নিজে মাৰি পেলাই খাই থাকক সেইটোহে আমাৰ উদ্দেশ্য আৰু প্ৰফেচনেল ছ'চিয়েল ৱৰ্কৰ কাৰণে গতিকে এটা পাৰ্চনেল গ'ল আছে মোৰ সমাজ সেৱা কৰি তথাপিও মোৰ লাইকিংটো আছে এটা ট্ৰেইনিং দি থকা এটা মোৰ এটা ভাল মই ভাল পাওঁ মোৰ পেশ্যন এটা আছে যে মানুহবিলাকক ট্ৰেইনিং দিয়া ভাল কেনেকৈ হ'ব লাগে ব্যক্তিত্ব বিকাশ কৰা ট্ৰেইনিং কথা কেনেকৈ পাতিব লাগে মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানুহবিলাকক কেনেকৈ মটিভেট কৰিব লাগে সেইবিলাকত মোৰ ৰাপ আছে এটা খুব ভাল লাগে মই পঢ়া শুনা সময়তো মই বহুত জাগাত গৈছোঁ বহুত ট্ৰেইনিং দিছোঁ বহুত মানুহৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ কলেজত গৈছোঁ ইউনিভাৰ্চিটিজ গৈছোঁ প্ৰফেচাৰবিলাককো ট্ৰেইনিং দিছোঁ কেনেকৈ আমি আগবাঢ়িব লাগে মানুহ কেনেকৈ ভাল হ'ব লাগে ট্ৰেইনিঙৰ কাৰণে মই নিজেও ট্ৰেইনিং লৈছোঁ লাইফ কোচৰ মই ট্ৰেইনিং লৈছোঁ মানুহে কেনেকৈ নিজাববীয়াকৈ কেনেকৈ আগবাঢ়ি যাব লাগে প্ৰত্যেক দিনে কি কদম ল'ব লাগে সেইবিলাক মোৰ তাত আছে কিন্তু মই প্ৰেক্টিছ কৰিব ইমান পৰা নাই সেইটো প্ৰেক্টিছ কৰিবলৈ আহোঁতে এইটো হ'ল মই পলিটিকেল জীৱনত আহি গ'লোঁ যিহেতু বেকগ্ৰাউণ্ডটো আছিলে বিজেপিয়ে মোক আঁকোৱালি ল'লে লগে লগে বিজেপি প্ৰেচিডেণ্ট দিলে যোৱা 4 বছৰলৈকে মই এই প্ৰেচিডেণ্টৰ কামটো কৰি আছোঁ ভাল লাগিছে ডিষ্ট্ৰিক্টখন আগুৱাই নিয়া বুলি চবেই কৈছে স্বীকৃতি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতো নিজেও কৈছে যে ওদালগুৰিখন 1 নম্বৰত চলি আছে দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে তেখেতসকলৰ যি স্বীকৃতি মই খুব ধন্যবাদ দিছোঁ তেওঁলোকক খুব ভাল মানুহবিলাকো সঁহাৰি দিছে আৰু মই ওদালগুৰিত আগত যেনেকুৱা আছিল তাতকৈ অলপ ভাল স্থিতিত আনা বুলি মই নিজকে ভাবোঁ গতিকে য'ত আছোঁ মই কামটো কৰি আছোঁ ভালেই কৰি আছোঁ কিন্তু এতিয়া পাৰ্চনেল গ'ল বুলি ক'লে পাৰ্চনেল গ'ল পাবৰ কাৰণে আমাৰ কাৰণে কিছু সময়ো লাগে ইয়াত মানে সময়টো অলপমান পাবলৈ দিগদাৰ বিজেপি এটা খুব মেথডত চলে টেকনিকত চলে খুব সাইণ্টিফিক ৱেত চলে তাৰ ষ্ট্ৰাকচাৰ বেলেগ তাৰ কাম কাজ বেলেগ সেই হিচাপত ফুলফিল কৰিব গ'লে আমি নিজৰ কাৰণে একো সময় নাপাওঁ ডেইলি বেচিছত মানে প্ৰগ্ৰাম হৈ থাকে ডেইলি বেচিছত মইতো ভাবোঁ যে ফেমিলি থকা মানুহবিলাক কেনেকৈ এইটো মেনেজ কৰিব পাৰে সেইটো মই ভাবি থাকোঁ ইয়াত এটা দুটা কথা আছে এই যোনটো আমাৰ সময়ৰ কথাটো কৈছোঁ
তাতে এটাটো হ'ল অত্যন্ত বিজি ৰাখা প্ৰগ্ৰামছ এই প্ৰগ্ৰামছবিলাক কেতিয়াবা আননেচেচাৰি যেন লাগে আননেচেচাৰি মিনিলেছ আমি পলিটিকেল পাৰ্টিত আছোঁ নেশ্যনেল পাৰ্টি ঠিক আছে নেশ্যনেল পাৰ্টিত ফ'কাছটো বেছিভাগ নেশ্যনেল ইছ্যুছ লৈ কামটো কৰে লোকেল ইছ্যুছ বহুত আছে এটা নেশ্যনেল ইছ্যুছৰ ওপৰত বেছি প্ৰগ্ৰাম কৰি থাকিলেও আমাৰ জনতা গাঁৱৰ মানুহবিলাক এইটো কানেক্ট কৰিব নোৱাৰে গ'ল আৰু সেলফ স্যাটিসফ্যাকশন এটা বিজেপিত মই আছিলো 4.5 বছৰ কামটো মই কৰিবলগীয়া আছিল কৰিছো আৰু মই যত থাকো মই 100% ডিপ্লাই কাম কৰো 100% ডিপ্লাই কাম কৰো সেই হিচাপত মই কাম কৰিছো কিন্তু এই ইস্যুস কিছুমান নেশ্যনেল ইস্যুস ফোকাস বেছিভাগ নেশ্যনেল ইস্যুস বিলাক কৰি আমাৰ সময় বেছিভাগ ওয়েস্ট হোৱা যেন লাগে হেতু কাৰণে মই ভাবিছো যে একদম লোকেল ইস্যুস লগত কাম যদি কৰা হেতেন ফোকাস কৰিলে হেতেন ডেভেলপমেন্ট ইস্যুস আছে লোকেলত কিবা কিবি আছে মানুহ কানেক্ট কৰি প্লাই তেতিয়া মই ভাবো যে এটো বেছি ভাল হ'ব নেশ্যনেল পাৰ্টিত থাকি সম্ভৱ নহয় এই কামখিনি নেশ্যনেল পাৰ্টি এনে ভাল অবজেক্টিভ তেখেতসকলৰ এটো লক্ষ্যটো কিন্তু নেশ্যনেল পাৰ্টি কেতিয়াবা বেছিভাগ ওপৰৰ পৰা যি অৰ্ডাৰটো আহে হেমতে কৰিবলগীয়া হয় এইটো হয়তো মানুহবিলাকে বুজি নাপায় তথাপিও কৰিবলগীয়া হয় আপুনি কৈছে বিজেপি বেয়া আপুনি দলকে কৰা নাই কোনোবা নেতাৰ ওপৰত আপোনাৰ বেয়া পোৱা ভাৱ আছে কোনো নেতাৰ লগত মোৰ বেয়া ভাৱ নাই দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত মোৰ কোনো বেয়া ভাৱ নাই আমি বহুত আগৰ পৰা চিনাকি আছে মানে এজন কাৰ্যকৰ্তা হিচাপে সকলোৰে কিবা এটা ইচ্ছা থাকে কিবা পাবৰ কাৰণে ইচ্ছা থাকে হেতু লৈ মই ইমান ডাঙৰ ষ্টেপ নললো হেতেন কিন্তু মই ভাবো যে এটা মানে ফ্ৰীডম এটা মোক লাগে সেই ফ্ৰীডমটো মই নেশ্যনেল পাৰ্টিত থাকি পেলাই পাৰ্সোনাল গোল যোনটো স্যাটিসফ্যাকশন ফ্ৰীডম মই যি কৰিব বিচাৰো হেতু মই কৰিব লাগে কাকো মই ইমানখিনি অৰ্ডাৰ ওপৰৰ পৰা আহা এইবিলাক মই ইমানখিনি ভাল নাপাওঁ তাৰমানে আমাৰ ইয়াত লোকেল যি আছে হেতু আমাৰ মতে হ'ব লাগে আমাৰ কথা শুনিব লাগে আমাৰ মানুহ আমি আটাইতকৈ বেছি বুজি পাওঁ সেই বস্তুটো কানেকশনটো অলপমান নেশ্যনেল পাৰ্টিৰ লগত কেতিয়াবা নহয় নেকি মই এনেকুৱা ভাবো আৰু হেতু কাৰণে এটা গেপ থাকি যায় সেইকাৰণে মই ভাবো যে যদিও পাৰ্টিত মই নাথাকো তেতিয়া মই বেছি সময় নিজৰ কাৰণে ঘোৰা ফুৰা উন্নতিৰ কথা মানুহ লগত লাইফটো বহুত শৰ্ট সেইকাৰণে সেইবিলাক এটা থাকে হেতুৰ কাৰণে মই আপুনি আঞ্চলিক বাদটো তাৰমানে আপুনি সমৰ্থন কৰে আঞ্চলিক বাদটো মোৰ মতে আঞ্চলিক বাদটো বেয়া নহয় ভাল যেটো আপুনি হাগ্ৰামাৰ কথা কৈছে দেখাতে ভাল এটা লিডাৰশিপৰ কাম কৰি গৈছে এই ক্ষেত্ৰত কি ক'ব আঞ্চলিক মানে ৰিজনাল পাৰ্টি কৰিব পাৰিলে তেওঁলোকৰ নিচিনা মানে কোনো পাৰ্টিয়ে নাই ৰিজনাল পাৰ্টি লোকেল ইস্যুস বিলাক বেছি বুজি পায় আৰু মানুহৰ ওপৰত এটো লিডাৰশিপটো থাকে মানুহ ৰিজনাল পাৰ্টিটো লিডাৰশিপ লবৰ কাৰণে বেলেগ অন্য মানুহ থাকে বেলেগ পাৰ্টি থাকে ৰিজনাল পাৰ্টি কিন্তু লিডাৰশিপ ভাল হ'ব লাগে পাৰ্টি ৰিজনাল হ'ব লাগে সেই তেতিয়া হয়তো ৰিজনটো অলপ বেছি আগুৱাই যাব ভৱিষ্যতৰ দিনত আপুনি যদি এতিয়া অলপ শান্তিপ্ৰিয়কে আমি থাকিব বিচাৰিছে যে ইমান কাৰ্যসূচী হয় এই কথাখিনি আপুনি উল্লেখ কৰিছে ভৱিষ্যতৰ দিনত আপুনি আঞ্চলিকতাক সমৰ্থন কৰে যে আপুনি কৈছে তাৰ মোৰ এটা ইচ্ছা আছে যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজৰ ইচ্ছা সেৱা কৰিলে আপুনি হয় কিবা এটা পদবীত যাব লাগিব যিটো মানে কৰিব পাৰে তেনেকুৱা ধৰণৰ কৰিলে আপুনি আঞ্চলিকতাত আপুনি চেষ্টা কৰিব নে আকৌ কোনোবা কংগ্ৰেছ বা তেনেকুৱা ধৰণৰ দলত আপুনি যাব ইচ্ছা নহয় নেশ্যনেল হয় মোৰ ভাৱটোতো সেইটোৱে মই আপোনালোকক কৈছো নেশ্যনেল পাৰ্টিক মই ইমান সমৰ্থন নকৰো ৰিজনাল পাৰ্টিক মই ভাল পাওঁ যদি তেনেকুৱা ফিউচাৰত কোনবা কিবা কয় তেনেহলে এটো বেলেগ কথা কিন্তু মই ফ্ৰীডম মই ভাল পাওঁ আৰু লোকেল ৰিজন ডেভেলপ কৰাটো মই ভাল পাওঁ কথাটো গম পাই সিএমএ আপোনাক যোগাযোগ কৰিছিল নেকি মুখ্যমন্ত্ৰী বা সভাপতি নাজানো মোক মানে মই সুইচ অফতে ৰাখিছো তাৰ আগৰ সময়খিনিত কোনোবাই যোগাযোগ কৰিছিল দিলীপ শইকীয়া ডাঙৰীয়া কৰি আছিলে কিন্তু মই সুইচ অফতে ৰাখিছো বেছিভাগ পিছত সিএমৰ মোৰ তাত ডাইৰেক্ট ফটো ফোন অহা নাই নাজানো মোৰ তাত অহা নাই মই কাকো এতিয়া একাংশই মানে ময়ো ভাবা নাই যে মই যে ৰিজাইন দিলে ইমানখিনি মানে মিডিয়াত আহিব সেইটো মই ভাবাও নাই মই চিম্পল ৰিজাইন দিলো ঘৰত থাকিম আৰু
কেইদিনমান আৰামত এইটো ট্ৰেইনিং মই যোগাযোগ কৰিলোঁ হেৰি কৰিলোঁ এইটো কৰি কামটো কৰি থাকোঁ